আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায় কিন্তু ফেব্ৰুৱাৰী মাহত ভাত কিহৰ কাৰণে কমকৈ খায়? কাৰণ জানুৱাৰী মাহত মোৰ জন্মদিন, গতিকে সেইদিনাখনে বেছিকৈ ভাত খোৱা যায়। ठंडी पड़ता है इसलिए ज़्यादा खाता है अभी। টেডি ডে, ৰ'জ ডে, এই ডেবোৰ মানাওঁতে মানে ভাত খাব সময় নাই। ফেষ্টিভেলবিলাক আহি থাকে যেনেকৈ বিহু হওক 31 হওক। ইমান ভাবা নাই নহয়। তো নমস্কাৰ গাইছ, মই চোৱান আপোনালোকক পুনৰ এবাৰ আমাৰ ইউটিউব চেনেল চোৱান ক্ৰিয়েশ্যনে স্বাগতম জনাইছোঁ। তো নতুন এটা টপিক লৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহিছোঁ। তো ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তো খাটিতকৈ খাটি মৰমৰ খুটি মাৰি দিওঁ বলক ভিডিঅ'ৰ গাঠি। বলক গাইছ, বলক জল্দি জল্দি বলক। দাদা আপোনাৰ নামটো? মোৰ নামটো আমিনুল হুছেইন। ঠিক আছে, আপুনি সাঁথৰ হিচাপে ল'ব। আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায় কিন্তু ফেব্ৰুৱাৰী মাহত কমকৈ খায়, কিহৰ কাৰণে? ফেব্ৰুৱাৰী মাহত বহুত ডে থাকে ন, টেডি ডে, ৰ'জ ডে, এই ডেবোৰ মানাওঁতে মানে ভাত খাব সময় নাই। চকলেট ডে থাকে আপোনাৰ, 7টা দিন এসপ্তাহ দিন এনেই গুচি যায়। এইবিলাক ডে মানাওঁতে গুচিয়ে যায়। আপোনাৰ ভাত খাব সময় নাথাকে। চকলেট দিনত চকলেট খাব লাগিল, টেডি ডে থাকে, কিবা ডে থাকে, চব বাহিৰত মানে গোটেই দিনটো এনেকৈ গুচি যায়। মানে এসপ্তাহ মানে এনেকৈ গুচি যায়, এসপ্তাহ মানে কিবা কিবি এইবিলাক প্ৰগ্ৰেমতে গুচি যায়। তথাপিও মানে তাৰ মাজত আৰু এটা এনচাৰ লুকাই আছে। এইটো হৈছিলে বাৰু, আৰু এটা এনচাৰ লুকাই আছে। আপুনি মেইন এনচাৰটো এইটো হ'ব। দাদা আপোনাৰ নামটো? মোৰ নাম দীপু তছা। ঠিক আছে, আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায় কিন্তু ফেব্ৰুৱাৰী মাহত ভাত কমকৈ খায়, কিহৰ কাৰণে খায় কওক? একচুৱেলি ঠাণ্ডাৰ কাৰণে খোৱা বস্তুবিলাক বাঢ়ি যায়, এনেকৈ গৰম বস্তু হওক। ফেব্ৰুৱাৰী মাহতো ঠাণ্ডা থাকে কিন্তু আপুনি জানুৱাৰী মাহত যে ভাত বেছিকৈ খায়, ফেব্ৰুৱাৰী মাহত কমকৈ খায়, কিহৰ কাৰণে? সেইটো আপোনাৰ কথাই কৈ আছোঁ। ক'ব নোৱাৰিম এইটো মই। আপুনি চিন্তা কৰকচোন, যিহেতু আপুনিয়ে খায়, আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায় কিন্তু আপুনি ফেব্ৰুৱাৰী মাহত কিহৰ কাৰণে কমকৈ খালে, কিহৰ কাৰণে? জানুৱাৰী মাহত আপুনি তেতিয়া ভাত বেছিকৈ খাই আছিলে কিন্তু ফেব্ৰুৱাৰী মাহ অহাৰ লগে লগে আপুনি কমকৈ খালে ভাত। একচুৱেলি জানুৱাৰী মাহত মানে কি, জানুৱাৰী মাহত মানে ফেষ্টিভেলবিলাক আহি থাকে যেনেকৈ বিহু হওক 31 হওক, বিহু হওক, সেনেকৈ মানে মাছ মাংস মানে আৰু বেছিকৈ খাই দিয়া যায় ভাল। হয়, আপোনাৰ কথাটো হয়। আৰু এটা বস্তু তাতে মেইন বস্তু এটা লুকাই আছে, যিটো কাৰণে আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায়। মেইন বস্তু এটা আছে, মেইন এটাই বস্তু আছে, এইটো আমি ধৰিব গেছ কৰিব লাগিব। ক'ব নোৱাৰিম দিয়ক মই। নোৱাৰিব? দাদা আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম হৈছে দেৱশী বৰছৰ। ঠিক আছে, তোমাৰ বিষয়ে ক'ম মই হা। তুমি জানুৱাৰী মাহত ভাত বেছিকৈ খোৱা কিন্তু ফেব্ৰুৱাৰী মাহত ভাত কিহৰ কাৰণে কম খোৱা, কিহৰ কাৰণে কমকৈ খোৱা তাৰমানে? কাৰণ জানুৱাৰী মাহত মোৰ জন্মদিন, গতিকে সেইদিনাখনে বেছিকৈ ভাত খোৱা যায়। তো ফেব্ৰুৱাৰী মাহৰ কাৰণে হয়, তোমাৰ জন্মদিন বাৰু হয় মানে, কিন্তু মই কেনেকৈ গম পালোঁ তুমি যে মানে জানুৱাৰী মাহত ভাত বেছিকৈ খোৱা, ফেব্ৰুৱাৰী মাহত কমকৈ খোৱা? মই কিহৰ কাৰণে গম পালোঁ? আপুনি টেলেণ্টেড মানুহ। আপোনাৰতো নামহে সুধিছোঁ মই হিচাপতে কৈ আছোঁ, আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায় কিন্তু ফেব্ৰুৱাৰী মাহত ভাত কমকৈ খায়, কিহৰ কাৰণে? এটা বস্তু আছে তাতে সোমাই কেনে, কওকচোন কিহৰ কাৰণে? আপোনাৰ কথাই কৈ আছোঁ মই। ধৰিব পৰা নাই। অলপমান মানে চিন্তা কৰকচোন, ফানি ৱেত লওক বস্তুটো। মানে জানুৱাৰী মাহত ভাত কিহৰ কাৰণে আপুনি বেছিকৈ খায় কিন্তু ফেব্ৰুৱাৰী মাহত কমকৈ খায়? খাব ইচ্ছা কৰিলেও নোৱাৰে আপুনি বেছিকৈ খাব। ক'লোৱেতো মই জানুৱাৰী মাহত মোৰ বাৰ্থডে থাকে, সেইদিনাখনে বেছিকৈ খাই দিওঁ। ঠিক আছে বাৰু, মই মানিছোঁ এইটো, কিন্তু মই আৰু এইটো বস্তুতে আৰু এটা বস্তু সোমাই আছে তাতে। মই বাৰ্থডেটো মই মানিছোঁ, এইটো স্পেচিয়েল থাকে কাৰণে খোৱা, কিন্তু ফেব্ৰুৱাৰী মাহত কিহৰ কাৰণে কমকৈ খোৱা? ধৰিব পৰা নাই। অলপ অহা নাই নে কিবা? दादा अपना नाम टू? राज। ठीक है, हिंदी में ना, हिंदी में कंप्लीट है। जनवरी में भात खाना जो खाता है उसको ज़्यादा खाते हो आप, फरवरी में कम खाते हो? और बिहू रहता है ना, और भी खाना प्रोग्राम ज़्यादा रहता है। तो है, लेकिन और एक ठू है, और एक ठू तो मालूम नहीं मुझे। तो ऐसा गेस कीजिए, तो किस वजह से आप मतलब जनवरी में ज़्यादा खाना खाते हो, फरवरी में कम? ठंडी पड़ता है इसलिए ज़्यादा खाता है। फरवरी में तो ठंड रहता है, कम रहता है ना, फिर भी रहता है थोड़ा मतलब रहता है। दादा अपना नाम टू? মোৰ নাম ৰিজৱান। আপোনাৰ? সামিউল ইছলাম। ঠিক আছে বাৰু, তোমালোকে দুজনেকে কৈছোঁ, তোমালোকে জানুৱাৰী মাহত ভাত বেছিকৈ খোৱা কিন্তু ফেব্ৰুৱাৰী মাহত কমকৈ খোৱা, কিহৰ কাৰণে? কাৰণ ফেব্ৰুৱাৰী মাহত দিন কম আৰু জানুৱাৰী মাহত দিন বেছি। তুমি? তেওঁ বাৰু দিন কমৰ কাৰণে খায়। মই সুধিছোঁ জানুৱাৰী মাহত তোমালোকে মানে ভাত বেছিকৈ খোৱা কিন্তু ফেব্ৰুৱাৰী মাহত কমকৈ খোৱা, কিহৰ কাৰণে? দিন কমে ৰিজন। হয় জানো, দুটা ছেম একেলগতে খোৱা নেকি? বেলেগ বেলেগকৈ খোৱা? এইটো মানে কম বেছিতো হ'ব পাৰে কিজানি। ইমান ভাবা নাই নহয়। দাদা আপোনাৰ নামটো? গগন চন্দ্ৰ দাস।
আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায় কিন্তু ফেব্ৰুৱাৰী মাহত ভাত কিহৰ কাৰণে কমকৈ খায়? ফেব্ৰুৱাৰী মাহতো দিনে কম থাকে ন, 28 দিন থাকে। দিনে কম থাকে থাকে হয় জানো? হয়। মই সুধিছোঁ আপোনাক যে জানুৱাৰী মাহত আপুনি ভাত বেছিকৈ খায় কিন্তু আপুনি ফেব্ৰুৱাৰী মাহত ভাত কমকৈ খায়। জানুৱাৰী মাহত দিন বেছি থাকে ন, 31 ডেজ থাকে। হয় দাদা একদম মানে জাগাত ধৰি দিছে। মোক ক'ব চান্সে দিয়া নাই, আগতে কৈ দিলে বাৰু দাদা ইমানখিনি কি ক'ম আৰু। ঠিক আছে বাৰু ইমানখিনি টাইম দিয়ে তাকে ধন্যবাদ দিছোঁ। কিহৰ কাৰণে আপুনি জানুৱাৰী মাহত ভাত বেছিকৈ খায় কিন্তু ফেব্ৰুৱাৰী মাহত কমকৈ খায়? কাৰণ ফেব্ৰুৱাৰীত 28 দিন থাকে, বাকী জানুৱাৰীত 31 দিন থাকে, চ' 3 দিন কম থাকে ফেব্ৰুৱাৰীত। সেই হিচাপত সেই হিচাপত মানে জানুৱাৰী মাহত ভাতটো বেছিকৈ খোৱা যায়। নহয়, ফেব্ৰুৱাৰী মাহত কমকৈ খাওঁ। ফেব্ৰুৱাৰী মাহত কমকৈ খোৱা জানুৱাৰী মাহত বেছিকৈ খোৱা যায়। হয় দাদা একদম মানে জাগা ধৰি দিছে, এতিয়া আৰু এনেই ক'ব লগা একো নাই আৰু পইণ্ট মাৰি দিছোঁ আৰু ইয়াতে। হয় আপোনাৰ এনচাৰটো শুদ্ধ হৈছে, জানুৱাৰী মাহত ভাত আমি বেছিকৈ খাওঁ সেইকাৰণে। 31 দিন থাকে আৰু ফেব্ৰুৱাৰীত 28 দিন থাকে। হয় এইটোৱে এনচাৰ। হয় এনচাৰ এইটোৱে, যিহেতু মানে ফেব্ৰুৱাৰী মাহত দিনটো কম থাকে, জানুৱাৰী মাহত বেছি থাকে, সেইকাৰণে ভাতটো বেছি খোৱা যায়। ঠিক আছে মানে তেওঁলোকে পাৰিছে একবাৰতে, চান্স লোৱা নাই আৰু। ঠিক আছে মই কৈ দি আছোঁ, জানুৱাৰী মাহত 31 দিন থাকে আৰু ফেব্ৰুৱাৰী মাহত 28 দিন থাকে, সেইকাৰণে জানুৱাৰী মাহত ভাতটো বেছি খোৱা যায়। ধেমালি হিচাপত আপোনাক কৈছিলে, ধেমালি হিচাপত মানে ফেব্ৰুৱাৰী মাহত কম থাকে ন, 28 দিন থাকে। ঠিক আছে আৰু দাদাই টাইম দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ দেই। ঠিক আছে ইমানখিনি টাইম দিলে তাৰ কাৰণে ধন্যবাদ দেই। ঠিক আছে থেংক ইউ। তো গাইছ আজিৰ সাঁথৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। আৰু লগতে আমাৰ আৰু এটা কাম আছে, ফেচবুকৰ পেজটো ফ'ল' কৰি দিব, এইটো মানে বহুত মানে ইম্পৰ্টেণ্ট বস্তু, ফ'ল' কৰি দিব। তো আজিলৈ যাওঁ, জয় অসম, বাই বাই, নমস্কাৰ, গুড বাই নহয়, নমস্কাৰ নমস্কাৰ নমস্কাৰ। হ'ব মই সোমাই যাওঁ ভিতৰত।